আসলে কাৰোবাৰ এটা ভাল যি প্ৰশংসা এয়া কৰিব নোৱাৰাটো আমাৰ কিছুমান মানুহৰ কিন্তু স্বভাৱ আছে। কিছুমান মানুহে সদায় আনক ডিমোটিভেট কৰে, আনক সদায় ডাউন দিবলৈ চেষ্টা কৰে, আনৰ দৰে সফলতা অৰ্জন কৰিবলৈ কেতিয়াও সাহস নকৰে। হয়তো কেতিয়াও ধনী হোৱাৰ সপোন দেখা নাছিলে বা ধনী বুলি দেখুওৱাৰ কাকো তেওঁলোকৰ পৰিকল্পনাও নাছিলে। মুঠৰ ওপৰত কৰি গ'ল ইটোৰ পিছত সিটো, সিটোৰ পিছত ইটো, নিজৰ যি যাৱতীয় কাম আৰু সেইবিলাকক সহ্য কৰিব নোৱাৰি এচাম মানুহে সদায় আলোচনা কৰিলে। ঘৰ বনাইছে, মাটি কিনিছে, কিবা কিবি কৰিছে, ইমান টকা ক'ত পাইছে। কিন্তু এবাৰো সেইবিলাক মানুহে ভাবি নাচালে তেওঁ যদি 8জনীয়া পৰিয়ালটোৰ 2জনেহে কাম কৰিছিলে, তেওঁলোকৰ 7জনৰ 7জনেই পথাৰত কাম কৰিছিলে। তেওঁলোকৰ যদি 2 ঘণ্টা কাম কৰিছিলে, তেওঁলোকে 10 ঘণ্টা কাম কৰিছিলে। তেওঁলোকে যদি 2 বিঘা মাটিৰ কাম কৰিছিলে, তেওঁলোকে 20 বিঘা মাটিৰ কাম কৰিছিলে। গতিকে আকাশ আৰু পাতাল পাৰ্থক্যৰে তেওঁলোকে নিজৰ জীৱন, নিজৰ সংগ্ৰাম কৰি গৈছিলে। তেনেকুৱা স্থলতো যদি লাষ্টত কয় মাটিৰ তলত টকা পালে নেকি, ক'ৰবাত গছৰ ওপৰৰ পৰা টকা পৰিল নেকি, ইমানবোৰ কাম ইহঁতে একেলগে কৰি আছে।